নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ মিক্স নিউজ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আজিৰ ভিডিঅ'টোত আগবঢ়াইছো আপোনালোকৰ কাৰণে এটা দুখৰ খবৰ দিবলৈ। হয় বন্ধু বান্ধৱীসকল, সকলোকে কন্দুৱাই আপোনালোকৰ মৰমৰ শিল্পীগৰাকীয়ে অজান দেশলৈ যাত্ৰা কৰিলে। সকলোৰে মৰমৰ শিল্পীগৰাকী আৰু আমাৰ মাজত নাই। ভ্ৰাম্যমান জগতৰ মহীৰূহ নাট্যকাৰ পৰিচালক শিল্পী বলদেৱ শইকীয়াৰ দেহাৱসান। বাৰ্ধক্যজনিত ৰোগত তেওঁৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁ নিজৰ সুন্দৰ অভিনয়েৰে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহি থৈ গৈছে আৰু সেই অভিনেতাজনে আজি সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল। তেওঁৰ মৃত্যুত তেওঁৰ জন্মস্থানত শোকৰ ছাঁ পৰিছে। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা সকলোৱে আহি তেওঁৰ বাসগৃহত ভিৰ কৰিছে। উল্লেখ্য যে তেওঁৰ মৃত্যুৰ সময়ত তেওঁ এৰি থৈ গৈছে এজন পুত্ৰ, বোৱাৰী আৰু 3গৰাকীকৈ কন্যাক।